वेलकाम वेलकाम কি খবৰ ভালনে ভাল 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 আপুনি অকলে যে আহিছে আপোনাৰ মিছেছ কৈ নহয় গাড়ীখন পাৰ্ক কৰি আছে আপুনিতো জানে মইতো গাড়ী চাৰি একোৱে নিশিকিলো আচ্ছা হ'ব দিয়ক আহি যাব আপুনি নহ'লে ভিতৰত বহক অলপ ৰখি দিওঁ নেকি চিন্তা হৈ আছে মানে হাউ চুইট ইমান ভাল পায়নে আপুনি নিজৰ মিছেছক গাড়ীখনৰ কথা কৈছোঁ আচ্ছা মানে নতুন গাড়ী লৈছোতো তো ক'ৰবাত খুন্দা চুন্দা মাৰি দিব পাৰে সেইকাৰণে আহি লওক সুধি লওঁ ঠিক আছে আঙ্কাল নমস্কাৰ কোন হয় তুমি আপুনি ৰাহুল বৰাক চিনি পায় মোৰ ল'ৰা হয় আমি তাৰ বন্ধু আচ্ছা খাইছা অলপ খালোঁ দিয়ক বেছিকৈ আচ্ছা ঠিকে আছে যোৱা ভিতৰত যোৱা আপুনি আহক নে দাঙি লৈ যাম নাই মই গেষ্টক ৱেলকাম কৰি আছোঁ তুমি ভিতৰত যোৱা আচ্ছা ঠিক আছে ব'ল কাক কৈ আছা নাই মোৰ লগত আৰু দুজন আহিছিলতো তুমি অকলেহে আহিছা অকলে আহিছে নেকি ৱেলকাম ছাৰ বহুত ভাল লাগিলে ছাৰ আপুনি বিয়াখন খাবলৈ আহিছে মিষ্টাৰ বৰুৱা মই বিয়াখন খাবলৈ অহা নাই আপুনি যে অফিচত 1.5 লাখ টকাৰ গড়বড় কৰিছে তাকেই ক'ব আহিছোঁ মানে কিয় এনেকুৱা চুটিয়ামি কৰিছে কওকচোন ইমান বিশ্বাস কৰিছিলোঁ আপোনাক ইমান হাৰামজাদা ওলালেনে আপুনি অলপ লাহে কওঁ মোৰ ছোৱালীৰ বিয়া মানে নাই মই উৎপাত কৰিব অহা নাই এইটো অফিচিয়েল মেটাৰ আপোনাক অফিচতে লাট মাৰিম পৰহি আপুনি এবাৰ অফিচত আহি যাব বুজিছে ছাৰ আহিছে যদি বিয়াখন খায়ে যাওঁ আচ্ছা এণ্ট্ৰি কোনফালে ইফালে নাই খোৱা এণ্ট্ৰি আচ্ছা ইফালে যাব পাৰিব আচ্ছা আপুনি দেখা পাবই দিয়ক ভৱনটো ৰাস্তাৰ মাজতে আছে মোক ফোন কৰিব এবাৰ হা হেল্ল' আংকল বেটা অকলে যে আহিছা মা দেউতা কৈ মাই ৰিলছ বনাই আছে আচ্ছা দেউতা ইউটিউবৰ ভিডিঅ' বনাই আছে আচ্ছা আৰু তোমাৰ যে দাদা আছিলে দাদা কৈ দাদা আপোনাৰ সেয়া ফেচবুকত ভিডিঅ' বনাই আছে আচ্ছা চ' বিয়াততো কোনোবা আহিব লাগিব ন তো মই আহি গ'লোঁ কাৰণ মোৰ ছ'চিয়েল মিডিয়াত ইউজ কৰাৰ কাৰণে বয়স হোৱা নাই ঠিক আছে ভিতৰত অ'কে আংকল একো নাই মিষ্টাৰ বৰুৱা বহি থাকোঁ দিয়ক আয়োজনটো একেবাৰে ধুনীয়া আহিছে ধন্যবাদ দেই একদম ধুনীয়া আহিছে আৰু খানাটো যে ইমান ধুনীয়া আহিছে একদম স্মুথ ফাংচনিং বুজিছে পুৰা পেট ভৰাই গাইছোঁ আপুনি মিছেজকো লৈ আনিব পাৰিলে হয় নাই ভালেই হৈছে দিয়ক মাতা নাই নহ'লে কি হয় খাব নিদিয়ে বুজিছেনে মোৰ মিছেজেতো চব খায় কিন্তু মোৰ অলপ চুগাৰ টুগাৰ আছে ন যি দি খাব নোৱাৰোঁ ভালে হৈছে মই অনা নাই দিয়ক সেইটো হয় বাৰু আহিছোঁ দিয়ক যাব বেয়া কাম কৰিছে আপুনি বহুত বেয়া কাম কৰিছে আপুনি চোৱা নাই আপুনি শুনক আপুনি কি কৈছিলে যে আপুনি নিজৰ ছোৱালীক কোনোবা এটা চৰকাৰী চাকৰি কৰা ল'ৰা এটাক দিব কৈছিল নে নাই মই কি চৰকাৰী চাকৰি কৰা নাছিলোঁ আৰে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ দৰা পাই দেখি ষ্টেট গভৰ্ণমেণ্টৰ দৰা পাহৰি গ'ল ইমান হাৰামজাদা নে আপুনি কল বেক কৰি আছোঁ আপোনাক আৰে নীচ ইনচান এইটো নীচ বৰুৱা আহিছোঁ দিয়ক চব ঠিক আছিলে ন এৰেঞ্জমেণ্ট একোতো অসুবিধা পোৱা নাই একদম পাৰফেক্ট হৈছে বঢ়িয়া কিন্তু পিছত দৰাই কি কৰে দৰাই চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ চাকৰি কৰে আচ্ছা পিছে আপুনি কোন দৰাৰ ভায়েক মই ভাইক ই চেণ্ট্ৰেল গভৰ্ণমেণ্ট মই ষ্টেট গভৰ্ণমেণ্ট ভাইক আচ্ছা পাৰফেক্ট বৰা আহিছোঁ দিয়ক ঠিক আছে যাব আৰে নীচ এইটো নীচ ওলোৱা আহক ৱেলকাম ইমান ভিতৰত কোনোবাই ভৱন দিয়ে নেকি না বিবাহ ভৱন একো ৰাস্তাই চিনি নাপায় ইমানক সুধিলোঁ কনকলতা ভৱন ক'ত চিনিয়ে নাপায় কনক শৰ্মাক চিনি পায় মানে কি গোটেই ভৱন বুক হৈ গৈছিলেতো চ' উপায় নাপায় ইয়াতে দিব লগা হ'ল গোটেই ৰাস্তাটো বোকা ইমান বোকা মোৰ গাড়ীখন ফচি গ'ল উপায় নাপায় এখন ট্ৰাক গৈ আছে বালি লৈ যোৱা তাতে উঠি আহিব লগা হ'ল গোটেই গাত বালি সোমাইছে গিফ্টটো পেকিং কৰা আছে তাৰে ভিতৰত বালি সোমাই গৈছে এতিয়া মই কইনাক আশীৰ্বাদ দিব দিনা হাতখন দিলে বালি পৰিব হাতেদি ক্ষমা কৰিব দেই আহক নহ'লে আপুনি ফ্ৰেছ হৈ ল'ব আহক ব'লক